হোজাইত উপস্থিত ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা। হোজাই শিলাদিত্যদেৱৰ জোৰাপুখুৰীস্থিত বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী। বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীগৰাকী উপস্থিত হয় বুলি জানিবলৈ দিয়ে। শিলাদিত্যদেৱক বিজেপিৰ দলতেই থাকিবলৈ আহ্বান কৰে আৰু লগতে দলৰ নীতি আদৰ্শ মানি চলিবলৈ আহ্বান কৰে পীযুষ হাজৰিকাদেৱে। কিন্তু শিলাদিত্যদেৱে আওপকীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিলে মন্ত্ৰীগৰাকী। সন্মানীয় আমাৰ জ্যেষ্ঠ ভাতৃ ভণ্টি আপোনালোকৰ মৰমৰ বিধায়ক শিলাদিত্যদেৱ ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ হোজাই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, মই আপোনালোকৰ মাজলৈ অহাৰ কাৰণটো ৰাজহুৱাকৈ ক'ব খুজিছোঁ। শিলাদিত্য ডাঙৰীয়াক মই এটা কথা কওঁ, শিলাদাৰ ভৱিষ্যত খুব ভাল। আপোনালোকে অলপো তাৰ কাৰণে চিন্তা কৰিব নালাগে। সাময়িকভাৱে মনটোতো বেয়া লাগিবই। মই কৈছোঁ নে মই খুব দুখিত, ৰাজহুৱাকৈ কৈছোঁ, মোৰতো উল্লেখ কৰিব মই ধন্যবাদ দিছোঁ আমাৰ মন্ত্ৰী পীযুষ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কমচে কম বিজেপিত আজি মই দুজন মানুহ পাইছোঁ যে এই হোজাই তাৰ পৰা আমাৰ মানুহখিনিক বচাব। আজি যদি আপোনালোকে এটা কিবা আৱেগত সিদ্ধান্ত লয়, শিলাদিত্যদেৱ ডাঙৰীয়াই যদি এটা আৱেগত সিদ্ধান্ত লয়, আকৌ কি হ'ব, হোজাইত কি হ'ব, এই বৈদ্যুতিন আজমল সন্ত্ৰাস এটা আৰম্ভ হ'ব। কিন্তু আমি হ'ব দিব নোৱাৰোঁ। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক শিলাদিত্য ডাঙৰীয়াক ডক্টৰ জৰিয়তে পঠাইছে। মই মোৰ ব্যক্তিগত তৰফৰ পৰাও এতিয়া সময়েহে ক'ব যে শিলাদিত্যদেৱে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিব নে বিজেপি দলৰ অনুৰোধ মৰ্মে মৌনতা অৱলম্বন কৰিব। হোজাইৰ পৰা প্ৰশান্ত দত্তৰ ৰিপৰ্ট, NDA 24/7।